নাজানে ইমান জলদি নাপায় কেন দা খেলা হৈছে हेलो गाइस गुड मर्निंग কালি আমি শুই থাকিলোঁ ভিডিঅ' কৰাই নহ'ল এতিয়া আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি ক'ত ক'ত যাওঁ কি কি হ'ব সকলোকে দেখাই থাকিম তো এতিয়া মুখ চুখ ধুগৈ আৰু তাৰপিছত ফ্ৰেছ ফ্ৰেছ হৈ লওঁ ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত আমি যাম আজি নদীত গা ধুব লাগিব তো নদীলৈ যাম গা ধুমগৈ তো আপোনালোককো দেখাম ফ্ৰেণ্ড চাই থাকিব এফালে বাইদেউৰ পৰা ব্ৰাছ কৰাত ব্যস্ত হৈছে ব্ৰাছ কৰিছে ইয়াত কি হৈছে মানে গাইজ পানী শুকাই গৈছে আৰু এইডাল সাপ দেখিলোঁ সাপডাল সোমাই গ'ল মানে কালি পানী আছিলে ইয়াত এইফালে দেখাইছোঁ ৰ'ব একদম নদীৰ পৰা পানী আহে এইফালেদি কিন্তু এতিয়া শুকাই গৈছে কিবা এটা কাৰণত কিবা বন্ধ হৈ গৈছে বোলে সেইটো কাৰণে আজি পানী নাই বহুত কষ্ট হ'ব এতিয়া আমি নদীলৈ যাব লাগিব নদীত গা চা ধুব লাগিব এতিয়া আমি পানী ল'বলৈ গৈ আছোঁ গাড়ী আহিছে পানী দিয়া পানী খোৱা পানীটো ব্যৱস্থা কৰিব লাগিব ন এতিয়া খোৱা পানী আনিবলৈ গৈ আছোঁ ইমান মানে একদম এনেকৈ চাওক পূৰা ওপৰৰ পৰা তললৈ নামিব লাগে আকৌ তলৰ পৰা ওপৰলৈ উঠিব লাগে অলপ কষ্ট হ'ব কিন্তু ঘৰটো অলপ তলত আছে এতিয়া আমি যাওঁ আনিবলৈ এজনী বায়ে পূৰা গিলান লৈ লৈছে ইয়াতে আমি পানী ভৰাব লাগিব এইফালে বাহঁতৰ সন্মুখতে ৰাস্তাটো চাই লওক এখন স্কুল এখন আছে ইয়াত ইংলিছ মিডিয়াম তো এইফালে সেইখন টেংকাৰ গাড়ীখন দেখিছে তাতে আমাৰ পানী আছে SSB আমি তাতে পানী আনিব যাব লাগিব উপায় নাই সেইফালে হৈছে এখন পাহাৰ একদম ওচৰতে আছে আমি যাম বাৰু সেইখন দেখামগৈ ব'লকচোন অলপ আগত গৈয়ে মানে আমি ডাঙৰ নদীখন পাম ভৈৰৱকুণ্ড নদী তো আমি সেয়াতো যাম এতিয়া আমিতো গা ধুমগৈ কিন্তু গা ধোৱা পিছত আমি ভালকৈ দেখাম মানে গোটেই জেগাটো এতিয়া আমি গৈ আছোঁ আৰু হিন্দীত ক'ব লাগিব ছাৰ থোৰাছে পানী দিছে এতিয়া আমি যাওঁ খুজিব যাওঁ নহ'লে আমাৰ পানী খাবলৈ দিগদাৰ হৈ যাব ভিনদেউৱে আনি দিলে কিন্তু এতিয়া আমি আকৌ এইখন আছে টেংকাৰ গাড়ী मिल जाएगा हमको पानी तो ये साइड पर लबला कैसा ना पानी और याते मजा लगे देखिए उठाई दी नहीं इसमें अच्छा इसमें हाँ এইফালে আমাৰ ইয়াত পানী ফুল হৈ গ'ল এতিয়া আমি নিব লাগে এইটো আমাৰ আহিছে হাজবেণ্ড নিবলৈ অকল ফোনত ব্যস্ত থাকে একেদিন নাহিবলৈ এতিয়া অ'কে কৰিম কেমেৰা নধৰিবি টিং চিং লৈ আহিছোঁ একদম একদম তলত আমি গা ধুবলৈ আহিছোঁ জলদি আহক চাব পানী শুকাই গ'ল আজি আমাৰ অংকুমণি গৈ একদম তাত বহি আছেগৈ সেই মোকো দেখা নাই দেই আধা বন্ধা ইমান গাড়ী ইমান গৰম লাগিবচোন গৰমে লাগিব এইবোৰ এটা টাইমত চব পানী হৈ যায় ন নহয় পানী নহয় থাকে পানী ভৰি লাগিছে চিষ্টেমেটিকলি বৈ থাকে ইয়াত পানী এটা যোগাৰ নাই ইখনলৈ গ'লে সময় যদি চালক কষ্ট ভিডিঅ' বনিলে যাম এইখন নদী ইমানটাও ডাঙৰ নহয় তথাপি বহুতেই ডাঙৰ কিন্তু ইয়াতকৈ এখন ডাঙৰ আছে সেইখন আমি লৈ যাম অলপ আগত আছে পিছবেলা লৈ যাম সেই পিছবেলা আমি দেখাবলৈ লৈ যাম আপোনালোকক এতিয়া আমি কিন্তু এই সৰুখনত আহিছোঁ গা ধুবৰ কাৰণে সৰু নহয় বাৰু বহুত ডাঙৰ আৰু ৱাও ইমান মজা
ইমানেই ধুনীয়া জেগা মানে কি ক'ব পুৰা পানী বৈ আছে খালি কম পানীবিলাক মানে কিবা এটা জেগা বন্ধ হৈ আছে বুলি কৈছে সেইটো কাৰণে পানীটো অহা নাই এইফালে পানী আহিছে আমাৰ সেই তাত পানী চাই আছে কোনখিনিত গা ধুলে ভাল হ'ব সেইফালে নাযাওঁ দে ইমান সেইফালে নাযাওঁ বাই হয় সেইফালে যাওঁ সেইফালে কিন্তু সিহঁতে ধুই অহাখিনি লেতেৰাখিনি আমালৈ আহিব নি বাৰু ইয়াতকৈও ডাঙৰখন আপোনালোকক মই পিছবেলা দেখাম সকলোৱে চাব তাতে অলপ ভিডিঅ' শ্বুটিং কৰা হ'ব আজি কাইলৈ সদায় হ'ব অহাটো সদায় হ'ব একেবাৰে যিহেতু ওচৰতে আছে যেনেকৈ কিয়নো নাহিম ঠাণ্ডা জেগা ৱাও কি মজা চব টিং লৈ আহিছোঁ চাওক ইয়াতে চাবুত তাবুত আছে গা ধুম কুলু ধুনু এবাৰ চাই দিয়া বোলে কেনেকুৱা লাগিছে তোমাৰ তুমি একেবাৰে থাকি যাম বুলি ভাবিছা নেকি ইয়াত কি বঢ়িয়া মানে জেগাটো এইফালে বাই পূৰা নামিছে তলত আমি এতিয়া গা ধুম কালি আমি একলেণ্ড যোৱা তাতকৈ বঢ়িয়া জেগা এইটোৱে আৰু বেষ্ট প্লেচ হয় এইটো হৈ গ'ল দেই গাইছ আমি এতিয়া গা চা ধুই এখেতে ধুই ল'লে এতিয়া গৈ আছোঁ ৰুমলৈ এইফালে বাইদেউ গৈ আছে আগত গৰমটো ৰ'দ বহুত বেয়া দিছে গাটো ধুই এতিয়া পানী দিগদাৰ কাৰণে আমি নদীত আহিলোঁ নহ'লে আমি ঘৰতে ধুলোঁ হয় এতিয়া উপায় নাই আহি হৈ গ'ল গা চা ধুই এতিয়া গৈ থাকোঁ ইফালে উঠিব লাগিব ওপৰত আলিটো ওখ সেইফালে আমি গৈছিলোঁ আৰু আহিম পিছত আৰু ডাঙৰ এখন আছে আৰু ৰিজৰ্ট এখন আছে তাত যাম গৰম আছে এতিয়া গৈ পাই লওঁ আগত তাৰপিছতে খাই আছোঁ আহি থাকোঁতে বহুত গৰম লাগিল ৰুমৰ ওচৰতে একদম ডাঙৰ হোটেল চব সুবিধা আছে ফাষ্টফুড তো আমি এতিয়া চবেই ঠাণ্ডা এটা খাই লৈছোঁ তাৰপিছত ৰুমত যাম তুমি খাইছা স্প্ৰিং বাই খাইছা আমুল মই খাইছোঁ কি আছে কফি হৈ গ'ল আমাৰ ঠাণ্ডা খাই এতিয়া আমি ৰুমলৈ আহিছোঁ একদম ওচৰতে ফ্ৰণ্টতে আছে দোকানবোৰ একো টেনশ্যন ল'বলৈ চব সুবিধা আছে খাবলৈ চেলুনৰ পৰা আদি কৰি চব আছে এতিয়া আমি পাৰ্লাৰলৈ যাম পিছবেলা এতিয়া ৰূপাই গ'লোঁ এনেকুৱা গৰম দিছে মানে ৰুমত ৰুমলৈ যাওঁ এতিয়া ফেনৰ তলত সোমাই থাকোঁ আৰু ফ্ৰেণ্ডছ আমি এতিয়া ওলালোঁ ফুৰিবলৈ যাম বুলি কৈছিলোঁ নহয় অলপ আগলৈ ডাঙৰ নদীখন দেখাবলৈ আৰু ৰিজৰ্ট এখন আছে তো আজি সোমাওঁ সেইটো ক'ব নোৱাৰিছোঁ ৰিজৰ্টখনত তো আমি গৈ থাকোঁ যদি পাৰোঁ দেন সোমাই আহিম নহ'লে কালিলৈ সোমাম তো ব'লকচোন এইফালে আমাৰ ভিনদেউ ডিউটিৰ পৰা আহিলে এতিয়া আমি সকলোৱে ফুৰিব গৈছোঁ লগতে এইফালে বাই আৰু আমাৰ এখেত এতিয়া আমি গৈ আছোঁ আগলৈ ব'লক এতিয়া আমি আহি দলং পাই গ'লোহি এইখন হ'ল ৰিজৰ্ট এইখনত বাৰু তেনেকৈ চাবলগীয়া নাই ভিতৰত অকল সোমোৱা নাই আমি অলপ পাৰ্ক টাইপৰ আছে ভিতৰত আমি এতিয়া এইফালে গৈ আছোঁ এইফালে চামগৈ আৰু ইয়াতে ভালেমানখিনি বস্তু আছে চাবলৈ আৰু বহুত বিভিন্ন ধৰণৰ জেগাৰ পৰা মানুহ আহে ইয়াত এইটো জেগা চাবলৈ পিকনিক প্লেচলৈ তো ব'লকচোন এইফালে চাওক পানীখিনি কিন্তু লেতেৰা হৈছে এতিয়া অথনি আমি গা ধুব আহোঁতে অলপ চাফা আছিলে বহুত চাফা আছিলে
এতিয়া কিন্তু পানীখিনি কি হ'ল, এফালে বান ৰখাই দিছিলে, সেইটো কাৰণে পানীখিনি এতিয়া খুলি দিয়াৰ কাৰণে লেতেৰা লেতেৰা পানী আহিছে। অলপ কাইলৈ চাগে ভাল পানী আহিব। বহুত ধুনীয়া ঠাই দেই, সঁচাকৈ ক'বলৈ গ'লে মানে এই ঠাইটুকুৰতে থাকি যাব মন গৈছে। ভাল ঠাই আৰু দেখাইছোঁ বলক। এইফালে আমি এইটো টাৰ্ণিং পালোহি, মানে কি হ'ল এইফালে যায় ক'ত যায়, ভূটান হয়নে? এইফালে ভূটানলৈ যায়, অঁ ইণ্ডিয়াৰ লাষ্ট হয়। আৰু এইফালে যায় ক'ত যায়, অৰুণাচল প্ৰদেশ। এতিয়া আমি এইটো ছাইডে গৈ আছোঁ, এতিয়া অৰুণাচলত গৈ আছোঁ, আমি খাবলৈ গৈ আছোঁ কিবা এটা। নকবা এইবোৰ কৈ নাথাক। চাওক আপোনালোকে ইমান ধুনীয়া এটা প্লেচ। বলক বলক আগলৈ দেখাই আছোঁ, আহক আহক। চাওক না ইমান মজা, ও মাই গড। এইফালে আমাৰ ভিনদৌৱে মানে লগৰ এজনৰ লগত কথা পাতি আছে পৰিচয়। তো চাওক প্লেচটো চাওক, পিকনিক প্লেচ। এইটো অৰুণাচলৰ ফালে যায়, এইফালে অৰুণাচলে পালোহি আৰু আমি। আমি এতিয়া পাই গ'লে অৰুণাচল প্ৰদেশ। এতিয়া অৰুণাচল কৈছে, এতিয়া আমি ভূটান চুটান এৰি আহিলোঁ। অৰুণাচল আহিছে, দেখিছে নাই গাহৰি পূৰা আছে, পূৰা মজা আছে, পুৰি থৈছে। চাওক দেখাই দিয়ক, দেখাই দিয়ক। এতিয়া আমি ইমান দূৰ আৰু মানে বেছি দূৰ নহয় আৰু খোজকাঢ়ি খোজকাঢ়ি আমি পাই গ'লোহি 5 মিনিটতে। এইফালে আমি অৰুণাচল পাই গ'লোহি। এইবাৰ পূৰা ঘামি জুমি অৱস্থা নাই খোজকাঢ়ি খোজকাঢ়ি। অৰুণাচলৰ জেগাবোৰ চাওক। এতিয়া আমি আকৌ উভতি দিছোঁ ঘৰলৈ, কিয়নো আজি বতৰটো চাওকচোন কিমান ডাৱৰীয়া কৰি দিছে। বহুত জোৰ বৰষুণ আহি যাবৰ কাৰণে আমি ভিনদেউ অফিচৰ ফালে এপাক মাৰোঁ, কিবা কিবি খাই আহিম। ক'লা কৈ আনিছে গোটেই, তাৰপিছতে আমি সেইকাৰণে ঘৰলৈ যাওঁগৈ। এতিয়া আমি খাবলৈ আহিছোঁ। বহুত বৰষুণ দিলে, আমি আজি যোৱাই নহ'ল, বহুত ভিজিলোঁ। এতিয়া ফেনৰ পিছত শুকুৱাইছোঁ। এতিয়া আৰু কাইলৈ আমি চাম, কাইলৈ আপোনাক গোটেইখিনি দেখাম। তাৰপিছত দেখাই মেলি আৰু আমি যাব লাগিব ঘৰলৈ। এতিয়া আগতে ফাৰ্ষ্টত খাই লওঁ, তাৰপিছত আকৌ ৰুম যাবলৈ আছে। এইফালে আমাৰ চাওমিন আহি গ'ল।
ম'ম' আহি গ'ল আৰু দুটা বাকী আছে খামহি বৰ টেষ্টি কিন্তু মই ব্যঞ্জনখনে ভাল পাওঁ এইবিলাকে হৈ যাব সেইটো হৈ যাব থোপা আহি গ'ল থোপা এবাৰ মই টেষ্ট কৰি চাওঁ দেই মই টেষ্ট কৰি চাওঁ অলপ গায়ক বনাই আছে Oh my god. Mala. ঐ এইবোৰ নালাগে কাণত ভৰাচোন একো নহয় বন্ধ কৰা এই জ্বলিছে বহুতোৱে নাজানে ইমান জ্বলিলে নাপায়গৈ নহয় তাত খেলা হৈছে আছে নাই কি ভালটো দে তুমি ফুকি দিয়ে মইনো কেলে তোৰ বেয়া বেয়া অকমান অকমান দে একো নহয় মান দে কেনে কৈছা তুমি ফুকিছা নি অঁ ফুকিব নালাগে নিজে খাব নোৱাৰা এই বতাহটো দিয়ে হ'ব ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো এৰিছোঁ ইয়াতে বহুত ঘূৰিলোঁ মেলিলোঁ আৰু খালোঁ বহুত এতিয়া ডিনাৰো কৰিলোঁ কৰি মেলি এতিয়া শুবলৈ হৈ গ'ল টাইম চ' ফ্ৰেণ্ডছ গুড নাইট চাই ভাল পাইছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব আজিলৈ এৰিছোঁ বাই বাই